হৰ হৰ মহাদেৱ সকলোকে। এয়া দেখিছেনে, ৰাতিপুৱা উঠিয়ে দেখিলোঁ একেবাৰে কুঁৱলী। মই আৰু পাগলৰ নিচিনা কুঁৱলী মূৰত লৈ আছোঁ। আপোনালোকৰ ফালে দিছেনে? আমাৰ ফালে বহুত কুঁৱলী দিছে, মানে নগাঁৱৰ পিনে। এইপিনে আমাৰ ফুচুটোক গা ধুৱাই আছোঁ। এইটো আনিছিলে, ই বহুত লেতেৰা হয়, ইয়াক মানে চাফা কৰি দিওঁ অকণ। আৰু ঠাণ্ডা বুলি আৰু এনেকৈ বহি থাকিলে হ'ব জানো? কামবিলাক কৰি লওক খপাখপ, নে কি কয় গাইছ? ই বহুত লেতেৰা হৈ গৈছে। মানে আছিলে ন বাহিৰতে, মানে ৰাস্তাৰ পৰা উঠাই আনিছোঁ যে, একদম লেতেৰা, বেয়াও লাগে, পোৱালি হয় আৰু মাক নাই, গতিকে তাক উঠাই আনিলোঁ। উঠাই আনি গা পা ধুই চাফা কৰি দিওঁ বুলি তাকে ভাবিলোঁ ন। বেয়া লাগে ন, সিহঁতৰোতো এটা মানুহৰ নিচিনাই ন। তো তাৰপাছত ই জঁপিয়াব, পানী ঢালি দিছোঁ যে একেবাৰে জঁপিয়াইছে। বহুত কিউট হয় জানেনে? এয়া তাক গা পা ধুৱাই গাখীৰ খাবলৈ দিলোঁ। এয়া সি গাখীৰ খাইছে টুক টুককৈ, কি কিউট হয়নে গাইছ? তো আজিলৈ বাই বাই, টাটা, হৰ হৰ মহাদেৱ।